মই পল্লৱী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পল্লৱীজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো এতিয়া 11:30 বাজিয়ে গ'ল। মই তেতিয়া ষ্টাৰ্ট কৰিছোঁ ব্লগটো। একচুৱেলি মোৰ গাটো একেবাৰে ভাল নাছিলে। এই 3-4 দিন মই ভিডিঅ' আপলোড কৰিবই পৰা নাই, গাটো একেবাৰে বেয়া আছিলে। সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা আপলোড কৰোঁ, আজি ব্লগ এটা কৰোঁ। এতিয়া অকণমান ভাল পাইছোঁ আজি। সেইকাৰণে আজি ৰাতিপুৱাই আমাৰ মাছ ধৰিছিলে, আমাৰ ঘৰত মামা এজন থাকে, মামাই মাছ ধৰিছিলে মিটঙত জাল মাৰি। গতিকে মই তাৰ অলপ ভিডিঅ' কৰি থৈছোঁ, আপোনালোকে চাবচোন আমাৰ কিমান মাছ পালে মই দেখাম বাৰু সেইখিনি। মোৰ কাহ হৈ আছে কাৰণে মই ইমান মাছ খাব নোৱাৰিলোঁ আজি, সেইকাৰণে হ'লেও মাহঁতে খালে। তাৰপিছত আপোনালোকৰ কাৰণে মই ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকে চাব কি মাছ পালে সেইখিনি। আৰু আজি ভাতৰ লগত মায়ে টেঙা দাইল বনাইছিলে, নেমু চেপি কোমোৰা আছিলে তাত, তাৰপিছত ভাতকেৰেলা ফ্ৰাই আৰু মাছ ফ্ৰাই কৰিছিলে। কিন্তু মই খাব নোৱাৰিলোঁ, কাহ হৈ আছে কাৰণে। এতিয়া দৰৱ খালোঁ, কাহৰ দৰৱ খালোঁ, খাই মেলি আহিলোঁ। এতিয়া 12টাই বাজিব হ'ল, মোৰ অনলাইন ক্লাছ আছে, সেইখিনি ক্লাছখিনি কৰি লওঁ। সেয়াই আৰু দিনটো আজি কেনেকৈ পাৰ কৰোঁ সেয়া আপোনালোকক দেখাম বাৰু। গাটো ভাল লাগি থাকিলে তেতিয়া মই ব্লগটো কৰি থাকিম। যদি গাটো বেয়া লাগে তেতিয়া চাগে কৰিব নোৱাৰিবও পাৰোঁ, ক্লাছো কৰিব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ। অকণমান কাহটো ধৰি আছে, কথা কৈ থাকিলে মানে বেছি কাহে ধৰে। সেয়া এইটো আমাৰ এইটো দেখিছেনে, ই মোৰ লগে লগে থাকে। আৰু এইজোপা কি চিনি পাইছেনে বাৰু? এইজোপা অপৰাজিতা হয়, ব্লু কালাৰ ফুলে। এইজোপা মই এতিয়া ফুলা নাই, এতিয়া ফুলি থকা নাই, দেখাম বাৰু ফুলিলে মানে। সেয়াই মানুহবোৰ ইমান গৈ আছে, ভাবিছে চাগে মই কি কৰি আছোঁ, সেইকাৰণে মাজে মাজে কাটি দিবলগীয়া হৈছে। একো নহয় বাৰু, ঠিক আছে। ব্লগটো তেন্তে শেষলৈকে চাই থাকক আপোনালোকে। মই শুই উঠি আহি ডাইৰেক্ট মাছৰ ভিডিঅ' কৰিছোঁহি। দেখিছেনে কিমান মাছ পালে? এইখিনি বহুতখিনি পালে মাছ। মিটঙৰ মাছটো কিবা সোৱাদ এটা থাকে, খাই ভাল লাগে। মায়ে বামি মাছ এটা বাচি আছিলে, মাছ বহুতখিনিয়ে পালে মামাই বাৰু আজি। এইটো গংগাটোপ বুলি কয়, আমি গংগাটোপ বুলি কওঁ। আপোনালোক কোনে কোনে চিনি পাইছে মোক জনাবচোন। এইটো ফুলাই দিলে এনেকৈ ফুলি যায় বলটোৰ নিচিনাকৈ, সেইকাৰণে চাই ভাল লাগে মাছটো। ফোন এটা আহি গৈছিলে, এতিয়া ক্লাছ কৰিলোঁ। ক্লাছ 1টা বাজিলে, এতিয়া এঘণ্টাই হ'ল ক্লাছ প্ৰায়। ক্লাছ কৰি উঠি এতিয়া অকণমান ৰেষ্ট লওঁ বুলি ভাবিছোঁ। তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ, চাই থাকক ব্লগটো। হেল্ল' এভৰিৱান, এতিয়া 5:30 বাজিব হ'ল। মোৰ অথনি আৰু ব্লগটো কৰা নহ'লে, গাটো ইমান মানে ভাল লাগি থকা নাই, কাহটো আহি আছে। বেছিকৈ কথা কৈ থাকিলে কাহটো আহি থাকে, সেইকাৰণে ব্লগ কৰা নহ'লে। আৰু আজি বিশেষ একো মই ৰেচিপিও নবনালোঁ, মানে বনাবলৈ গাটো ভাল লাগি নাথাকিলে একো কৰিবলৈ মন নাযায়, সেইকাৰণে একো বনোৱা নহ'লে তেনেকুৱা। এতিয়া 5:30 হ'ল। মই অথনি অনলাইন ক্লাছ কৰি পেলাইনি তাৰপিছত শুলোঁ অলপ দেৰি, টেবলেট খাই এনেকৈ শুলোঁ অলপ দেৰি। শুই এতিয়া অলপ দেৰি আগত উঠিছোঁ। উঠি তাৰপৰা মামাই জাল মাৰি আছে নৈত, অকণমান ভিডিঅ' কৰি থৈছিলোঁ, সেয়া এড কৰি দিম মই, চাব আপোনালোকে। আৰু মাছো পালে, এতিয়াও পালে, যথেষ্ট পালে, এতিয়াও পালে, বহুতখিনি পালে। সেইখিনিও এড কৰি দিম, ভিডিঅ' এড কৰি দিম, সেইখিনিও চাব আপোনালোকে।
অকণমান গধূলি টাইমতহে ডাঙৰ মাছ আহিব চাগে আহিছে হলো সৰু মাছ আহিছে এতিয়া সেইটো কি মাছ পৰিলে সেইটো তোৰা পোৱালি গাঁতৰ ভিতৰত সোমাই গ'ল ই ৰৈ নাথাকে সৰু মাছ আৰু আহিলে জালখন অলপ তলটো ফাটা ইখন ডাঙৰ জালখন কি হ'ল এইখন সৰুখন সেইখন ডাঙৰখন আনিছে নি এইখন ডাঙৰ মাছ পৰিলে আৰু জালখন বেগতে বহি যায় নহয় অঁ পালে কেইটামান 300ত পাইছোঁ সেইকেইটা ডাঙৰ মিছা মাছ আহিব লাগে মহ সেইডোখৰত ইয়াত এতিয়া মানুহ চাপ খাই গৈছে মানুহসোপা গম পাই চাপ খাই গৈছে অলপ পাছত আৰু অকণমান দেৰিকৈ পূৰা মাছ আহিব To be sometime, I'm more than words. I'm beyond what I once was. I don't believe in love. Hey, hey. কাইলৈ যদি মোৰ গাটো আৰু অলপ ভাল পাওঁ যদি ভাল নাপাওঁ তেতিয়া মই কাইলৈ দেখাবলৈ যাম চাগে ভাল যদি পাওঁ তেতিয়া মই বস্তু এটা বনাম বুলি ভাবিছোঁ মই ভিডিঅ' এড কৰি সেইটো দিম বাৰু ভিডিঅ' কাইলৈ দিম বুলি ভাবিছোঁ যদি কাইলৈ বনাওঁ তেতিয়া কাইলৈ মই দিম সেইটো ভিডিঅ' তেতিয়া আপোনালোকে সেইটোও চাব আৰু এতিয়া ৰুটি খাওঁগৈ ৰুটিৰ লগত কি আছিলে সেয়া দেখাম ব'লক তেন্তে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব ঠিক আছে এয়া হৈছে শুকান ৰুটি আলু ভাজি আৰু আমৰ আচাৰ মায়ে বনাইছিলে আমৰ আচাৰ এতিয়া মই ৰুটি খাই আহিলোঁ ৰুটিৰ লগত কি আছিলে সেয়াটো আপোনালোকক দেখালোৱে আৰু আজি মই ভ্লগটো কণ্টিনিউ নকৰোঁ বুলি ভাবিছোঁ ইমানতে সামৰিম বুলি ভাবিছোঁ কাৰণ ৰাতিলৈ বিশেষ একো কাম নাই তেতিয়া যদি মই পাৰোঁ তেতিয়া কাইলৈ আকৌ এটা নতুন ভ্লগ লৈ আহিম চাব আপোনালোকে আৰু এইটো ভিডিঅ' শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ এই ভ্লগটোক আপোনালোকক কেনেকুৱা লাগিলে মানে সেইটো কমেণ্ট কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাইডতে থকা বেল বটনটো হিট কৰি দিব তেতিয়া মই দিয়া সকলো ধৰণৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সহজতে পাব ঠিক আছে আজিলৈ তেন্তে আহোঁ আৰু এটা নতুন ভিডিঅ' লৈ আহিবলৈ মই চেষ্টা কৰিম ঠিক আছে বাই বাই